গায়ন বান চালো উঠে উঠে এই গায়ন বান কাম নাই ইতৰা লাগে বয়স বেছি না এইবিলাক লাগে এইটো আছে নেকি সমাপ্ত হৈছে অসমৰ জনপ্ৰিয় খ্যাতনামা অভিনেত্ৰী অসমবাসীৰ সকলোৱে মৰমৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ তেখেত আমাৰ মাজত উপস্থিত আছে আমি বন্তি বজনৰ লগে লগে আজি আমাৰ এই নাট্য অনুষ্ঠান আমি সবৰোধন কৰিম আমি আমাৰ শ্ৰদ্ধাৰ অতি মৰমৰ অসমবাসীৰ হিয়াৰামঠু প্ৰস্তুতি পৰাশৰ বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো পাইছে আহিছে এয়া অসমবাসীৰ হিয়াৰামঠু আমাৰ সকলোৱে শ্ৰদ্ধাৰ মৰমৰ অসমবাসীৰ হিয়াৰামঠু প্ৰস্তুতি পৰাশক আমি সমৰ্ণনা জনাব বিচাৰিছো তেখেতক সমৰ্ণনা জনাব খাটগাঁও বহুমুখী আত্মসহায়ক গোটৰ সভাপতি শ্ৰী পৰমা হাজৰিকা আৰু সাধাৰণ সম্পাদক শ্ৰী প্ৰদীপ হাজৰিকাই এয়া তেখেতক এখনি ফুলাম গামোচা চেলেং চাদৰ আৰু এটি তেখেতৰ স্মাৰকে আমি সম্বৰ্ধনা জনাইছো এই আমি অনুষ্ঠানত সম্বৰ্ধনা জনাইছো আমাৰ ব্ৰন্তি বদলক শ্ৰীযুত যোগেশ্বৰ দত্ত আৰু শ্ৰীযুত সদানন্দ দত্তদেউ ইয়াৰ লগে লগে মই আমাৰ সকলোৱে শ্ৰদ্ধাৰ মৰমৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বাইদেউ আজি অনুষ্ঠানটি দুআষাৰকৈ চমুকে দুআষাৰকৈ উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ এই সুন্দৰ সময়খিনিত আপোনালোক আটাইটিলৈকে আগন্তুক ৰঙালী বিহুৰ লগ জনাইছোঁ থিয়েটাৰ আহ্বায়ক কমিটিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ এটা বৰ সুন্দৰ বিৰল উপহাৰ দিছে মোক বৰ সুন্দৰ অংকন কৰিছে এখন ছবি বহুত পোৱা যায় কিন্তু ইমান বৃহৎ আকাৰৰ ইমান সুন্দৰ ইমান পৰিপক্কভাৱে পালে বৰ ভাল লাগে মনটো তিনিটা নিশাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ অৱশ্যে এই অঞ্চলত মই আগতে নাটক পৰিৱেশন কৰিবলৈ ওচৰে পাজৰে আহিছোঁ যদিও ইয়ালৈ বিশেষকৈ অহা নাছিলোঁ বহুত আশা বুকুত বান্ধি আহোঁ এখন ভ্ৰাম্যমান নাট্য দল দৰ্শকৰ ওচৰলৈ বহুত হেঁপাহ বুকুত বান্ধি অহা যায় ক'ভিডৰ পিছত সেই হেঁপাহ আৰু দুগুণ হৈছে কাৰণ মোটামুটি নেটৰ প্ৰায় এটা অৱস্থাৰ পৰা আকৌ যেন উশাহ ল'বলৈ আৰম্ভ কৰিছে ভ্ৰাম্যমানৰ নাট্য দলসমূহে গতিকে দৰ্শকৰ সঁহাৰি দৰ্শকৰ আশীৰ্বাদ আমাৰ কাৰণে অক্সিজেনৰ নিচিনা সেই তিনিটা নিশাত আপোনালোকৰ উপস্থিতি আমাৰ কাৰণে হ'ব চৰন্তম সাহস অনুপ্ৰেৰণা আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গায়ন বায়নৰ দৰে এটা পবিত্ৰ অনুষ্ঠানেৰে যে থিয়েটাৰখন আৰম্ভণি কৰিছে এইটো নিজৰ ভিতৰতে বৰ সুন্দৰ এটা অভিজ্ঞতা সুন্দৰ এটা প্ৰয়াস গতিকে থিয়েটাৰ পৰিচালনা সমিতি আত্মসহায়ক গোট নহয় এটা সাতগাঁও বহুমুখী আত্মসহায়ক গোটৰ সমূহ সদস্যসকলক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মইনা পাৰিজাতৰ এইসকল আমাৰ অনাগত ভৱিষ্যতক মোৰ ফালৰ পৰা বহুত মোৰ মৰম চেনেহ আশীৰ্বাদ জ্ঞাপন কৰিছোঁ